আছিলে তাইতো এটাও নাই গোটেইকেইটা ভাগি গৈছে চাওকচোন চাওক গোটেইকেইটা ভাগি গৈছে একদম মানে ভাজি কৰি দিছে চাওক মোৰতো অলপ ভালেই হৈছিলে আৰু এতিয়া মই আনফালে মাছ ভাজি আছোঁ আৰু আনফালে জিকা আৰু আলু বনাই আছোঁ পটাপট আৰু ইফালে বাবুক ভাত দিছোঁ ৰাতিপুৱাৰ ভাত সি কিবা মোবাইল ইমান চাই থাকে কাৰ্টুন চাই মানে চামুচেৰে ভাত খাইছে এয়া কণী ভাজি আৰু ভাত দিছোঁ তাক ৰাতিপুৱাৰ ভাত সি খাই আছে আৰু মই পটাপট ভাতখিনি বনাই আছোঁ কাৰণ এওঁ সোনকালে খাব আহিব আৰু এওঁ আহিলে খাব মানে ৰাতিপুৱা ব্ৰেকফাষ্টটো একদম ভালকৈ কৰা নাছিলে মানে ফোন এটা আহিলে আৰু জল্দি জল্দি যাব লাগিলে গতিকে মই ভাতখিনি ৰেডি কৰি দিছোঁ পটাপট এতিয়া 10:30 বাজিছে এতিয়া ভাতখিনি খাবলৈ আহিছে আৰু এতিয়া ভাত খাই আছে আৰু আমি দুজনে অলপমান কিবা কথাও পাতি আছোঁ এওঁ ভাত খাই আছে এতিয়া আৰু এওঁ যোৱাৰ পিছতে মই বাকীবোৰ কাম কৰাই নাই গতিকে এওঁ সোনকালে আহিম বুলি কৈছে ভাত খাব সেইকাৰণে আৰু বাকী কামখিনি মই এতিয়া কৰি ল'ম যিখিনি কাম আছে কৰিব লগা সেইখিনি মই এতিয়া কৰি ল'ম তেনেহ'লে চাই থাককচোন ভিডিঅ'টো শেষলৈ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ আৰু আজি অকণমান দেখুৱাইছোঁ ৰাতিপুৱাৰ পৰা আৰু ভিডিঅ'টো মই এতিয়া ৰাতিপুৱাই ষ্টাৰ্ট কৰিছোঁৱেই অকণ দেখুৱাইছোঁ আপোনালোকক মই পটাপট এতিয়া 10:30 বাজিছে মোৰ ভাত পানী গোটেই ৰেডি হৈ গৈছে আৰু খুব সোনকালে ভাত বনোৱা কাৰণটো এইটোৱে মানে হাজবেণ্ডে ৰাতিপুৱা ভালদৰে ব্ৰেকফাষ্ট কৰি যোৱা নাই কিবা এটা কাম আছিল জল্দি জল্দি যাব লগা হ'ল আৰু তেওঁ কৈছিল মই পটককৈ আহি যাম মানে ভাতটো ৰেডি কৰি থ'বা গতিকে মই পটাপট ভাতটো সেইকাৰণে বেলেগ কাম একো কৰা নাই গাটো ধুই পেলাই মানে পটাপট ভাতটোৱে বনাইছোঁ আগতে ভাতটো ৰেডি কৰি লৈছোঁ কাৰণ পটককৈ খাব আহি গ'লে ৰেডি নাথাকিলে খোৱাকৈ গ'লেও বেয়া লাগিব গতিকে পটাপট ভাতটো বনাই ল'লোঁ চিম্পুলে বনাইছোঁ মাছ আছিলে মাছ বনালোঁ জিকাৰে আৰু ভাজি তেনেকৈ চিম্পুলকৈ বনালোঁ হৈ গ'ল আৰু আহিল দেখিলে খালে গ'ল আৰু এতিয়া ৰিলেক্স পূৰা বাকী কামখিনি লাহে লাহে হৈ থাকিব আৰু বাবুকো দিলোঁ ৰাতিপুৱা আহি ভাত খাইছে তাক ৰাতিপুৱা কণী ভাজি ভাতেই দিছোঁ গতিকে তাৰো টেনশ্যন নাই দুপৰীয়া দেৰিকৈ খালেও কথা নাই এতিয়া মোৰ বাকী যিখিনি কাম আছে ঘৰৰ সেইখিনি মই লাহে লাহে কৰি থাকিম এতিয়া সেও খাই গৈছে টেনশ্যন নাই আৰু এতিয়া আৰু বেয়া লাগে তেনেদৰে ৰাতিপুৱাও ভালদৰে খোৱা নাই দৌৰাদৌৰিকৈ গৈছে আৰু যদি ভাতকেইটা খাব আহি যদি ৰেডি নাপায় ভাল নালাগে সেইকাৰণে আগতে মই ভাতখিনি বনাই লৈছোঁ তেনেহ'লে চাই থাককচোন আজিৰ ভিডিঅ'টো আৰু কি কি দেখুৱাব পাৰোঁ আৰু এয়া দেখিছেনে অকণমান ওচৰৰ পৰা দেখাইছোঁ এয়া মই লিপষ্টিক লগাই ভালেই পাওঁ খুব ভাল পাওঁ গতিকে ঘৰতো খুব বেছি ডাৰ্ক কালাৰ লিপষ্টিক লগাই থাকিব নোৱাৰি গতিকে এটা পিংক কালাৰ একদম পাতল মানে ঘৰত লগাই থাকিব পৰা কালাৰটো অকণমান ওচৰৰ পৰা দেখুৱাইছোঁ মানে এইটো কিনিছোঁ কেনেকুৱা লাগিছে জনাবচোন ভাল লাগিছেনে মোৰ কিন্তু খুবেই ভাল লাগিছে কালাৰটো মই অৰ্ডাৰ কৰিছিলোঁ গতিকে যোৱাকালি আহিল আৰু আজি লগালোঁ মানে মই লিপষ্টিক লগাই ভালেই পাওঁ গতিকে ঘৰত খুব বেছি ডাৰ্ক কালাৰ লগালে কিবা এটা ভাল নালাগে সেইকাৰণে অকণমান পাতল ধৰণৰ কালাৰটো অৰ্ডাৰ কৰিছিলোঁ আৰু বেয়া লগা নাই মোৰ আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন তেনেহ'লে চাই থাককচোন ভিডিঅ'টো আজি দিনটোত কি কি দেখুৱাওঁ কি কি কৰোঁ মানে চাই থাকক ভিডিঅ'টো শেষলৈ এইখন তেল মাৰি আছে মোক মানে গেম খেলি আছে আজি পৰীক্ষা যে ৰুটিন দিছে সেইটো কোৱাৰ কাৰণে এতিয়া দৌৰিছে ৰাতিপুৱাৰ পৰা গেম কোনে খেলি আছে হা পৰীক্ষা ৰুটিন দিছে তুমি লোকে লাভ নাই এতিয়া দেখাই দিম না মই চবকে কি কৰি আছা কি খাই আছা ন এই খাই আছা তুমি শুনাচোন বাবা হাঁহি কিয় ইমান হাঁহি উঠছি ভিডিঅ' কৰা হাঁহি উঠছি না আৰু
এতিয়া সময় হৈছে প্ৰায় 3টা বাজে ভাত পানী খোৱা মেলা হৈ গ'ল আৰু তেতিয়া মই কৈছোঁ দৌৰাদৌৰিকৈ ভাতটোৱে বনাইছোঁ বাকী কাম একো কৰা নাছিলোঁ তাৰপিছত গোটেইখিনি কামখিনি কৰিলোঁ কৰা মেলা হোৱাৰ পিছত আৰু অকণমান ৰেষ্টো কৰিলোঁ মই তাৰপিছত এতিয়া গোটেইখিনি হৈ গ'ল ভাত পানী খোৱা ইমান দুপৰীয়া ভাত খোৱাৰ পিছত গোটেই কামখিনি হোৱা যেনে হয় গতিকে মোৰ হৈ গ'ল সেইখিনি গোটেই বাবুকো খোৱালোঁ মই নিজেও খালোঁ বাচন বৰ্তনো ধুলোঁ আৰু এতিয়া ভাবিছোঁ কিচেনটো বহুত দিন নিজৰ মতে একো কৰা নাই অকণমান নিজে এতিয়া যিহেতুকে নিজে পাৰা হৈছোৱে গোটেইখিনি কৰিব আৰু কিচেনটো নিজৰ মদত থাকিলে ভাল লাগে আমাৰ হাউজিয়া ৱাইফবিলাকৰ যিহেতুকে কিচেনতে বেছি কাম আৰু কিচেনটো নিজৰ মদত থাকিলে ভাল লাগে ভাবিলোঁ এমাহ ধৰি মই একো কৰাই নাই কিচেনটোত গতিকে ভাবিছোঁ আজি কিচেনটো অকণমান চাফা কৰি লওঁ এতিয়া 3টামান বাজিছে তো এতিয়া সেইখিনিকে কৰি লওঁ তেনেহ'লে চাই থাককচোন ভিডিঅ'টো এয়া মই একদম ক্লিন কৰাৰ পিছত দেখুৱাইছোঁ চাওকচোন আৰু কিচেনটো সদায় আমাৰ নিজৰ মতত গোটেইখিনি বস্তু থাকিলে ভাল লাগে যিহেতুকে মই আজি এমাহ ধৰি একো কৰা নাই বেলেগে কৰি দি আছে ভণ্টিয়ে কৰিছে এনেকুৱাকৈ বা হাজবেণ্ডে কৰিছে কেতিয়াবা তো মনটো কুটকুটাই আছিল কিচেনটোত বেছিভাগ সময় আমি যিহেতু কিচেনটোতে থাকোঁ গতিকে কিচেনটো নিজৰ মতত হৈ থাকিলে ভাল লাগে আৰু আজি যিহেতুকে এতিয়া মই ভাল পাইছোঁ সম্পূৰ্ণ গতিকে মই আজি কিচেনটো চাফা কৰি ল'লোঁ আৰু চাফা কৰাৰ পিছত দেখুৱাইছোঁ আৰু মনটো বহুত ভাল লাগিছে ইমান ধুনীয়াকৈ চাফা কৰাৰ পিছত সঁচাকৈ কিচেনটো চাফা হৈ থাকিলে ভাল লাগে মনটো আৰু এয়া চাওকচোন এফালে ৰ'দ এফালে বৰষুণ দিছে এতিয়া প্ৰায় 5টামান বাজিছে কিন্তু বৰষুণ ৰ'দ দুইটাই দি আছে চাওকচোন এইখিনি অকণমান দেখুৱাইছোঁ আৰু তাৰপিছত সন্ধিয়া চাওকচোন কি কৰি আছোঁ আমি এতিয়া কাঞ্চ এইকেইটা পিঁয়াজ কাটোতে মই এনেকৈ বেছি কাটো তথাপি যে খাবা নেৰ তুমি অলপ বৰষুণ পৰিলে কি পৰা নাই তোমাৰ পকৰীৰ হক লাগিলে আৰু ঠাণ্ডা পৰিব আছে কি হলি খাওঁ আৰু আজি ভাল লাগে এইগিলা কাম কৰিলে ভাল লাগে ভিডিঅ' কৰি আৰু এতিয়া পকৰীৰ কাৰণে পূৰা ৰেডি কৰি আছে চাওকচোন এইফালে পিঁয়াজ মান ধনিয়া বন্ধাকবি গোটেইখিনি কিমান কি যে দিব নহয় পকৰীখিনিত চাওকচোন আনফালে চিকেনৰো অলপ যোগাৰ কৰি থৈছে এইবোৰ মছলা বটি থৈছে চিকেনো বনাম বুলি কৈছে আজি আৰু এয়া শুকান জলকীয়া চাওকচোন কিমান বটি লৈছে মানে চিকেনত দিয়াৰ কাৰণে চিকেনটো বনাম বুলি কৈছে আজি নাজানো কি কৰে আৰু অকণমান শুকান জলকীয়া ইয়াৰ পকৰীতে দিছে ইমান জ্বলা আহিছে পকৰীখিনি খাই বাৰু বেয়া লগা নাছিল কিন্তু বহুত জ্বলা আহিছে আৰু এয়া চাওক পূৰা ৰেডি কৰি লৈছে চিজ গোটেই দিছে আৰু পকৰীত যিমান যি পাৰে চব দিছে পকৰীখিনিত এয়া চাওক আৰু সাধাৰণতে আগৰ ব্লগতো মোৰ দেখিছে পকৰী বনালে এওঁ যোগাৰো নিজে কৰে গোটেইখিনি নিজে কৰে খায়ো ভাল পায় যিহেতুকে এয়া চাওক পূৰা ৰেডি কৰি লৈ আছে সানি ল'ব পূৰা একদম ধুনীয়াকৈ এনে চাই থাককচোন আজিৰ ভিডিঅ'টোত কি হয় শেষলৈকে কি কৰে এনে চাই থাকক ভিডিঅ'টো শেষলৈ এতিয়া পূৰা খানা হৈ গ'ল খানাখিনি বহুত টেষ্টি হৈছিল অকণমান খাই চাইছোঁ আৰু পূৰা মোক দেখাই আছে আৰু মানে নিজে যে ভালদৰে কৰি আছে মানে এইটো দেখাই আছে বহুত টেষ্টি হৈছে বুলি এতিয়া ভজাৰ পিছতহে গম পাম কিমান কি ধুনীয়া হয় খাবলৈ এনে চাই থাককচোন কেমেৰামেন হ'লেতো বলছো হয় না আছিলে তাইতো এটাও নাই গোটেইকেইটা ভাগি গৈছে চাওকচোন চাওক গোটেইকেইটা ভাগি গৈছে একদম মানে ভাজি কৰি দিছে চাওক মোৰতো অলপ ভালেই হৈছিল এই চাওক মইতো দুটা ভালেই বনাইছোঁ কিন্তু তাই চাওক বুঢ়া চব ভাজি কিবা ক'ব মোৰ পকৰী বাদ দিয়া এইফালে
এই চাওক কৰবাত আছে মোক আৰু কৈ আছে গুড়াকে খাই এই দুটা মোৰ এইখিনি তাইৰ আপোনালোকে কাৰ বেছি ভাল হৈছে আৰু মোক কৈ আছে গুড়াকে খাই ভাল লাগে এইবাৰ মোৰ চাবা মোৰ পালা এইবাৰ চাইবা ঘৰত যিমান জগাৰ বস্তু থাকে চব ঢালা তুমি পকৰিখিনি গতিকে যাইতো এই পকৰিৰ পৰা যে বেলেগ হৈ যায় সেইকাৰণে বেছিভাগ মোৰ ভাল হৈছে চাম বেছিভাগ মোৰ ভাল হৈছে এই দুটা মোৰ বাকী তোমাৰ মোৰ বেছি ভাল হৈছে এইবাৰ মোৰ চাবা তুমি যিমান যি থাকে চব ঢালি দিয়া পকৰিখিনিতে এইবাৰ মোৰ চাবা তোমাৰ পকৰি যায় বেলেগ কিবা কিবি হৈ যায় জ্বলা দিবা একমাহা আজি ৰাতিটো পকৰি এনেকৈ নাটক কৰি থাকোঁতে যাব 8টা বাজিলে মই দিয়াচোন চাওঁ নহয় এইবাৰ আমাৰ পকৰি বনালে এইখন থাকে ন কিবা নহয় কিবা এটা গড়বড়ি হ'বই আমাৰ এইবাৰ তুমি চাবা চাহ হৈ গ'ল চাহ সেই তোমাৰ বগা পৰা চাহ বাদ দিয়া তুমি ৰবা গেছটো কমাবাও নাজানো তুমি এটা বস্তু চোৱা এইটো মই বনাওঁ আকৃতি চোৱা আকৃতিটো মই বনাওঁ চোৱা অলপ লাইটটো দি দিয়া এইটো মই বনাওঁ আৰু এইটো তুমি বনোৱা এটাও বাচা নাই চব ভাগি গৈছে আৰু এইটো মই বনাওঁ চোৱা হয় দিয়া তো আপোনালোকে কমেণ্টত জনাব কাৰটো ভাল হৈছে মোৰটো নে তাইৰটো এইটো মোৰ এইটো তাইৰ আপোনালোকে কমেণ্ট কৰি জনাব কাৰটো ভাল হৈছে তোমাৰে ভাল হৈছে দে কলা পৰা পকৰি আমাৰ পেটলা পতি দে ভাত খাব পাইছে বাবু ভাত খাৱা মাংস কোনে বনালা কাৰা তুমিয়ে বনাইছা মাংস যিহে পকৰি বনালা উপায় নাপায় মাংসখিনি ময়ে বনাইছোঁ মাছ জিকা এইখিনি হৈছে দিনত দে তিয়হ চাটনি চালাড এটা খাম খাবা দিয়ে তুমিও খোৱা বাবা এটা মই খাওঁ তুমিও খোৱা খা মই বনাইছোঁ তুমি খোৱা ঠিকছে আনি খাই দিছে খাৱা কথা আনি খাই দিছে কচোন খা এতিয়া আনি খাই দিছে তুমি কোনে আনিব তেতিয়াহ'লে মই আনিম নেকি আনিও ময়ে দিম মই আনি দিছোঁ না এওঁৰ ডিনাৰ কৰা হৈ গ'ল আৰু এতিয়া মোক কৈ আছে ঘৰ সাৰিব বোলে ঘৰটো বোলে বালি হৈ আছে তাকে কৈ আছোঁ মই খং কৰি আছোঁ এয়া দেখিছেনে মই দিনটোত জানো ঘৰ নাসাৰোৱে এতিয়া ৰাতি ঘৰ সাৰিব এওঁ এয়া চাওকচোন এই 12টা বজাত মই কোনে ঘৰ সাৰিব দিছি মই পুৱা কি তাৰমানে পুৱাই মই একো নকৰিম তুমি ৰাতিতে চাহ কোনে কৰিছে ভাত কোনে বনালা মা ঘৰ সাৰি আছোঁ কেমেৰা আহিলি চব নাটক কি কেমেৰা নাটক কৰিছোঁ তুমি নিজে কেমেৰা কৰিছা মই কেমেৰা ল দেখা পাইছা ভিডিঅ' কৰা সেইকাৰণে তুমি জাল ৰাতি অফ কৰি দিছিলে যা খাওঁ আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্ট কৰি আৰু যদি ভাল পালে প্লিজ লাইক এটা কৰিব বৰ বিশেষ এটা একো নাই দিনটোৰ ইটো সিটো আৰু অকণমান ইয়াৰ লগত হাঁহি ধেমালি সংৰাগ অকণমান দেখুৱালোঁ আজিৰ ভিডিঅ'টোত যদি ভাল পালে প্লিজ লাইক এটা কৰিব আৰু কমেণ্ট কৰি ক'বচোন পকৰিকেইটা কাৰ বেছি ভাল হৈছিলে মোৰো বৰ বিশেষ এটা ভাল হোৱা নাই তথাপি এওঁতকৈতো অকণমান ওপৰতে আছোঁ তো আপোনালোকে জনাবচোন আপোনালোকৰ ফালৰ পৰা কাৰ ভাল হৈছিলে তেনেহ'লে আজিলৈ আহিছোঁ নতুন ভিডিঅ' এটাৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই